সঁচাকৈ নিভাঁজ আৰু নিখুঁত মৰমবোৰ চাগে এনেকুৱাই। বাইদেউগৰাকী আহিছিল ডক্টৰ দেখাবলৈ, বহুত বেছি মূৰ বিষ হৈছে, কিন্তু তেখেতৰ হাজবেণ্ডে ইমান ধুনীয়াকৈ মূৰটো মালিচ কৰি দিছে নহয়, তেখেতে নেদেখুৱাকৈয়ে ঠিক হৈ যাব। এনেকুৱা এজন জীৱনসংগী থাকিলে আৰু কিবা লাগে জানো। আৰু এইজনী হৈছোঁ মই, গতানুগতিক জীৱনৰ অন্য এটা দিন। আহি পাই গ'লোহি কামৰ জেগাত, আৰু আহি পাই এয়া গ্লাছৰ ফ্ৰণ্টত। আৰু অলপ পিছতে আমাৰ সকলো ৰাইজ আহি গ'ল নিজৰ নিজৰ সমস্যা লৈ। আমিও তেওঁলোকক শুশ্ৰূষা কৰিবলৈ ৰেডি হৈ আছোঁ। তাৰ মাজতে খাই ল'লোঁ একাপ চাহ, লাল চাহেই খাওঁ বাৰু মই। আৰু এইফালে মই খালোঁ চেনি কল ৰাইচ। কাহ হৈ আছে, কিন্তু কল দেখিলে মই ৰ'ব নোৱাৰোঁ। আৰু এইফালে গধূলি সময়ত আহিল নহয় বৰুণ দেৱতাক গুজৰি গুমৰি, আৰু সেইবাবে মোৰ বসন্তীজনীক জানো মই বাহিৰত এনেকৈ থ'ব পাৰোঁ। সেয়েহে তাইক অকণমান ছাইড কৰি দিলোঁ, গছজোপাৰ তললৈ ৰাখি দিছোঁ, কাৰণ তাই অকণমান বৰষুণ কমকৈ পালেও মোৰ অকণমান ভাল লাগি থাকিব। যিহেতু মোৰ তাইয়ে লগৰী হয়, মই তাইকে লৈ ঘূৰি ফুৰোঁ ৰাইজ। আৰু এয়া বৰষুণৰ পিছৰ দৃশ্য। চাওকচোন পৰিৱেশটো ইমান বেছি ভাল লগা হৈছিল নহয় মানে।